নমস্কাৰ ৰাইজ, আজি মই আপোনালোকক মোৰ ছাগলী এইটো পঠা ছাগলীটো আপোনালোকে দেখিছেনে? স্ক্ৰীণত দেখুৱাই আছোঁ মই। এইটো পঠাটো মই মানে যদি কোনোবাই বিচাৰে এক্সচেঞ্জ কৰিব বিচাৰোঁ মই পঠাটো। সাল সলনি কৰিব আৰু কোনোবাৰ যদি তেনেকুৱা পঠা আছে। মোৰ এইটো F1 হয় পঠাটো, মানে লোকেলো নহয় আৰু মানে পিয়'ৰ মানে বিটেল চিৰৈ এনেকুৱাও নহয়। মানে মাকজনী আছিল লোকেল আৰু বাপেকটো আছিল আপোনাৰ বিটেলৰ, গতিকে তেনেকুৱা এইটো F1 বুলি কোৱা হয়। যদি কোনোবাই বিচাৰে এক্সচেঞ্জ কৰিবলৈ তেতিয়াহ'লে মই কৰিব বিচাৰোঁ। মোৰ ঘৰ আপোনাৰ ছয়গাঁও হয়, কামৰূপ ডিষ্ট্ৰিক্ট, গুৱাহাটীৰ জালুকবাৰীৰ পৰা 35 কিলোমিটাৰ। আৰু মই বেছি দূৰৰ মানুহৰ লগতো এক্সচেঞ্জ কৰিব বিচৰা নাই। ওচৰৰ মানুহ হ'লে আপোনালোকৰো খৰচ নাথাকে বা মোৰো খৰচ নাথাকে। আৰু এক্সচেঞ্জ কৰিব বিচৰাৰ মেইন কাৰণটো হ'ল কি, মোৰ এইটো পঠা ছাগলীৰ বহুতবিলাক পোৱালি হৈছে, মানে পঠাটোৰ পৰা ক্ৰছ কৰা বহুতবিলাক মাইকী ছাগলীৰ পোৱালি হৈছে। এই যে আপোনালোকে দেখা পাই আছে, এইবিলাক মোৰ এইটোৰে প্ৰায় বিধান আছে। গতিকে সেইকাৰণে এতিয়া এইবিলাক পোৱালিও মোৰ মোটামুটি এমাহ দুমাহ পাছত হিটত আহিব। সেইবাবে মই আৰু এইটো পঠা ৰাখিব বিচৰা নাই। বেলেগ পঠা যদি কোনোবাৰ আছে তেনেকুৱা, মানে কি হয়, এইটো নিজৰ পোৱালিৰ লগত তেনেকৈ ক্ৰছ কৰাব নালাগে কেতিয়াও। আপোনালোকৰো যদি তেনেকুৱা হয় কেতিয়াবা নকৰাব, ক্ৰছ নকৰাব। সেইকাৰণে মই এইটো পঠাটো পাৰিলে এক্সচেঞ্জ কৰিম। মই স্ক্ৰীণত ফোন নম্বৰটো দি দিয়া আছে, কোনোবাই যদি যোগাযোগ কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰে। হোৱাটছএপ আছে, এইটো নম্বৰতে হোৱাটছএপো আছে। আৰু আপোনালোকৰ ছাগলীটো মোক দেখাই দিব কেনেকুৱা কি হয়। আৰু মই পিয়ৰো বিচৰা নাই, মানে আপোনাৰ একেবাৰে লোকেলো বিচৰা নাই বা একেবাৰে পিয়'ৰ বিটেলো বিচৰা নাই। বা F1, F2, F3 তেনেকুৱা টাইপৰ হ'লেই হৈ গ'ল। মোৰতো F1 হয়, একো প্ৰব্লেম নাই, ছাগলীটোৰ একো চিন্তা কৰিব লগা নাই। গতিকে যদি কিবা আপোনালোকে প্ৰব্লেম পায় মই আকৌ সলাই দিলে হ'ল, মই এইটো বেয়া নাপাওঁ। গতিকে জনাব মোক যদি কোনোবাই এক্সচেঞ্জ কৰিব বিচাৰে। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ বাৰু। মই ছাগলী ফাৰ্মখন এদিন আপোনালোকক দেখুৱাম ভালকৈ। আজিলৈ ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।